বুজিছে আহক আজি আমি এটা সাধাৰণতে ৱেৰিঙত হৈ থকা ভুলৰ বিষয়ে আলোচনা কৰোঁ এখন এখন কম্বাইন বক্স কোনোবাই বৰ্ড বুলি কয় একো কথা নাই বহুতৰে কমপ্লেইন শুনিবলৈ পোৱা যায় দাদা মই সুইচটো অফ কৰা আছিল তাৰপিছত যাই পেলাই মটৰটো লাৰিলোঁ তেতিয়াও শ্বৰ্ট কৰা খালোঁ কিছুমানে কয় সুইচটো অফে কৰা আছিল মটৰটো কিয় বেয়া হ'ল এনেকুৱা বহুত বিষয় আছে বহুত কথা শুনিবলৈ পাওঁ কমপ্লেইন তাৰ বিষয়ে আজি আমি চমুকৈ আলোচনা কৰিম প্ৰথমতে আমি এখন ডায়েগ্ৰামখন সাজি লওঁ আহক আমাৰ ডায়েগ্ৰামখন সজা হৈ গ'ল সুইচ সুইচ সকেট সকেট এটা আমি কানেকশ্যন প্ৰণালীটো আপোনাক আমি দেখাই দিওঁ চিম্পলকৈ এটা আপুনি যিকোনো কোম্পানীয়ে নহওক কিয় LNE লিখা থাকিব কেতিয়াবা ইৰ ঠাইত আপোনাৰ ইটো থাকিব এইটো চিম্বল থাকিব ইয়াৰ মানে আপোনাৰ আৰ্থ আমি যোনটো আৰ্থিং বুলি কওঁ সচৰাচৰ এইটো হ'ল 6 এম্পিয়াৰৰ 16 এম্পিয়াৰ হয় সৰি এইটো আপোনাৰ 16A প্ৰথমতে আপুনি সুইচৰ তলৰ পইণ্টত দিব সাপ্লাই এইটো হ'ব আপোনাৰ L মানে ভোল্টেজ 220 ভোল্ট সাপ্লাই এইটো দিলে আপুনি এইটো হ'ল সুইচৰ ওপৰৰ পইণ্টটো এইটো আপোনাৰ L আছে L দিয়ক এটা আহিল আপোনাৰ নিউট্ৰেল N টো আপুনি লৈ আহক এইটো আপোনাৰ 0 তাৰপিছত আপোনাৰ ওপৰত থাকিল E মানে আৰ্থ এইটো হ'ব E বা এটা আমি প্ৰেক্টিকেলি আপোনাক দেখাই দিওঁ আমি সচৰাচৰ ফেস লাইনত সবে ৰেটে ইউজ কৰা যায় বা সুবিধা হয় কৰিব লাগিব বুলি কথা নাই এইটো আপোনাৰ সুবিধাৰ কাৰণে সুবিধা হয় আৰু তাৰপিছত নিউট্ৰেলত আপুনি কলা তাৰটো ইউজ কৰিব পাৰে আৰ্থত আপুনি 75 সেউজীয়া কালাৰটো ইউজ কৰিব পাৰে এটা আমি আপোনাক কানেকশ্যন প্ৰণালীটো দেখাই দিওঁ তেনে সাধাৰণ লাইন জৰিয়তে ভোল্টেজ সাপ্লাই হ'ব আপুনি সদায় সুইচৰ তল সাইড এইটো ওপৰ সাইড এইটো তল সাইড হলে আপোনাৰ এইটো হ'ব ফাৰ্স্ট টাইম আপুনি ৰেডটো দিয়ক এইটো আপোনাৰ লট হিচাপে তাৰৰ টো বাঢ়ি যাব আমি 1 mm ইউজ কৰিছোঁ তাৰপিছত আহিল আপোনাৰ নিউট্ৰেল ব্লেক কালাৰ ব্লেক কালাৰ তাৰপিছত আহিল আপোনাৰ গ্ৰীণ যোনটো আমি আৰ্থৰ কাৰণে ইউজ কৰিব 0.75 আপোনালোকক প্ৰথমতে কৈ অহা হৈছে LNE বা চিম্বলটো এনেকুৱাকৈ থাকিব ইয়াতে এইটো সিগনেল আছে আপুনি চাই ল'ব পাৰে ভালকৈ হয়তো আপুনি কেমেৰাত দেখাত অসুবিধা হ'ব পাৰে ইয়াতে আপোনাৰ N আছে ইয়াতে আপোনাৰ L আছে য'ত N থাকিব তাতে সদায় আপুনি নিউট্ৰেলটো ইউজ কৰিব কালাৰ যিয়ে নহওক আমি সুবিধাৰ কাৰণে কলা তাৰটো ইউজ কৰিছোঁ য'ত আপোনাৰ L থাকিব তাতে লাইন সাপ্লাই যোনটো সুইচৰ ওপৰৰ পিনটোৰ পৰা আহিব তলৰ পিনত সদায় ইন কৰিব আমি ৰেড তাৰটো ইউজ কৰিছোঁ সুবিধাৰ কাৰণে আপুনি ইয়াতে এটা ৰেড হ'ব ইয়াতে এটা ৰেড এই দুটা পিন আমি এটা কানেক্টিং কৰাই দিলে হৈ গ'ল তাৰ কাৰণে এইডাল তার আছে আপোনাৰ এইটো হ'ল সুইচৰ ওপৰৰ পিনটো মানে কোম্পানীৰ নামটো যোনটো সাইডে লিখা থাকে সেইটো সাইডে সুইচৰ ওপৰ সাইডটো এইটো আপোনাৰ N আপুনি যদি ভালকৈ চাই যিকোনো কোম্পানী যে নহওক আপোনাৰ L লিখা থাকিবই
ৰেড ৱেৰ পজিটিভ লাইন ফেচ লাইন ইনপুট আউট হ'ল চকেটৰ ইনত সোমাল ব্লেক নিউট্ৰেল গ্ৰীণ আৰ্থ যদি আপুনি এই চিষ্টেমত কৰে যেতিয়া আপোনাৰ চুইচ অফ হ'ব তেতিয়া আপোনাৰ কেতিয়াও ফেচ লাইনটো ছাপ্লাই নহয় তো ছাপ্লাই নহয় মানে আপুনি যেতিয়া চুইচটো অফ কৰিব তেতিয়া আপুনি কেতিয়াও শ্বৰ্ট নহয় ইয়াৰ পৰা যোনটো আউট হ'ব মটৰ চলাই ফ্ৰিজ চলাই যি এইটো আমাৰ ৰেডি হৈ আগতে কৈ আহিছোঁ ৰেডটো সদায় এল ব্লেক সদায় নিউট্ৰেল মানে এন গ্ৰীণ সদায় আৰ্থ এইটোত হ'ব আৰ্থ এইটো এন লিখা আছে আপুনি ভালকৈ চালে গম পাব এন ইয়াতে নিউট্ৰেল ব্লেক ইয়াতে এল আছে ইয়াতে ৰেড মানে এনেকুৱা হ'ব ব্লেক নিউট্ৰেল এল ৰেড এলত হ'ব লাইনত আৰু গ্ৰীণটো হ'ব আৰ্থত আমি এতিয়া আপোনাক লগোৱাখিনি দেখাই দিছোঁ আহক এতিয়া আমি বৰ্ডখন টেষ্ট কৰোঁ প্ৰথমতে এইখন আমাৰ কম্বাইন আমি ছাপ্লাইটো আনিছোঁ এইটো চাই লওক এতিয়া আমি ছাপ্লাইটো আনিছোঁ এতিয়া আমাৰ এইখন নতুন কম্বাইন বৰ্ডখনত দিম এইটো আচলতে 3 পিনৰ কাৰণে না এইটো 2 পিনত অলপ এইটো টানি দিয়ক বাছ এইটো ছাপ্লাইটো দিছোঁ তো আহিলে এইটো চাওক এইটো সচৰাচৰ কেতিয়াবা আপুনি এনেকৈ চালে গম নাপাব আপুনি এলতে আছে না এনতে আছে তো তাৰ কাৰণে মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ আপুনি ফাৰ্ষ্ট অফ কৰি লওক এইটো খুলি লওক টেষ্টাৰত চাই লওক আপুনি যদি আপোনাৰ চুইচত অফ অন হৈছে তেনেহ'লে আপুনি গম পাব আপোনাৰ এল আৰু এনে কানেকশ্যনটো আপোনাৰ ঠিক হৈছে মানে লাইন টু লাইন নিউট্ৰেল টু নিউট্ৰেল হৈছে যদি আপোনাৰ চুইচ টিপিলেও বা অফ অন কৰিলেও যদি আপোনাৰ ইণ্ডিকেটৰটো অন অফ হোৱা নাই তেতিয়াহ'লে গম পাব আপোনাৰ ডাইৰেক্ট হৈ আছে মানে নিউট্ৰেলটোহে আপোনাৰ চুইচত কণ্ট্ৰল হৈ আছে লাইনটো আপোনাৰ এনত পৰি আছে মানে ডাইৰেক্ট হৈ আছে কিছুমান বৰ্ডত আপুনি চাব টেষ্টাৰটো দিয়াৰ লগে লগে জ্বলিব চুইচটোৰ লগত কোনো কানেকশ্যন নাই কিন্তু আপোনাৰ লাইটটোও জ্বলা নোমোৱা হ'ব সেই বহুতেই ভুল কৰে চুইচটো অফ কৰি যাব আনটো মূৰত দিশে কাম কৰিব আৰু তেতিয়া আপোনাৰ দুৰ্ঘটনাটো হয় সাধাৰণতে টিভিয়ে বা পেপাৰে আপোনালোকে পায় যে চুইচটো অফ কৰিবলৈ কাম কৰিব গ'ল ইলেক্ট্ৰিচিয়ানজন শ্বৰ্ট হৈ কেইদিনমান আগতে আপুনি দেৱালীত হয়তো গম পাইছে দেৱালীৰ মিউজিক লাইট লগাব যায় চাদৰ ওপৰতে মৃত্যুবৰণ কৰিছে তেখেতে কিন্তু চুইচটো অফ কৰিয়ে গৈছিল চ' সেনেকুৱা ভুল যে নহয় যদি আপুনি এলটো এলত কৰে এনটো যদি এনত হয় ইটো যদি ইতে হয় কোনোপধ্যে আপোনাৰ সেই এক্সিডেণ্টটো নহয় তো আমি আপোনাক দেখাই দি আছোঁ প্ৰথমতে আপোনাক লাইটটো টেষ্ট কৰি দেখাই দি আছোঁ এইটো আমাৰ টেষ্টাৰ এইটো আমাৰ অফ অন হৈছে হয়তো আপুনি কেমেৰাত ভালকৈ দেখা নাপাব পাৰে পোহৰৰ কাৰণে আমি লাইটটো আপোনাক দেখাই দিছোঁ এইটো হৈছে এইটো জ্বলি আছে এটা আমি লাইটটো অফ কৰিছোঁ চাব এতিয়া আমি আঙুলি দি দিছোঁ এতিয়া আমাৰ শ্বৰ্ট মৰা নাই চাওক আমাৰ একো নাই চেফটি গুগল চগল পিন্ধা নাই এতিয়া দিছোঁ এতিয়া আপুনি অন কৰিব অন কৰিলে আপুনি নিদিব আপুনি লাইটটো চাওক বাছ অফ কৰক আপুনি ডাইৰেক্ট হাত দিয়ক কোনো শ্বৰ্ট নাই খালী ভৰি হওক যি ভৰি হওক আপুনি নিশ্চিন্ত মানে কামটো কৰিব পাৰিব